নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ BF আছামৰ AEC কোৰ্স অৰ্থাৎ জগামূলক অসমীয়াৰ প্ৰথমটো অধ্যায় ভাষা জ্ঞান নামৰ যিটো অধ্যায় আছে এইটো অধ্যায়ৰ পাৰ্ট 2 ক্লাছ কৰিবলৈ গৈ আছো। ইয়াৰ আগতে মই পাৰ্ট 1 এটা ক্লাছ কৰিছো। গতিকে বলক আমি পলম নকৰি আৰম্ভ কৰোঁ। কোৱেশ্চন নম্বৰ 1, কথন দক্ষতাৰ মৌলিক বিষয়সমূহ কি কি? উত্তৰ: কথন দক্ষতাৰ মৌলিক বিষয়সমূহ হ'ল 1 নম্বৰ শব্দ চয়ন, 2 নম্বৰ শব্দ প্ৰয়োগৰ কৌশল, 3 নম্বৰ ভাষা জ্ঞান, 4 নম্বৰ জ্যোতি জ্ঞান, 5 নম্বৰ কথনগত অভ্যাস আৰু 6 নম্বৰ শুদ্ধ উচ্চাৰণ। কুৱেশ্চন নম্বৰ 2, কথন দক্ষতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ: কথন দক্ষতাৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ কথনগত ৰীতি, 2 নম্বৰ শুদ্ধ উচ্চাৰণ। কুৱেশ্চন নম্বৰ 3, কথন বিদ্যাৰ উদ্দেশ্য কি? উত্তৰ: কথন বিদ্যাৰ উদ্দেশ্য হ'ল 1 নম্বৰ কথন বিদ্যা শুদ্ধ আৰু শ্ৰুতিমধুৰকৈ শিকিলে ছাত্ৰ-ছাত্ৰীৰ সকলৰ ভাষা প্ৰয়োগৰ কৌশল উৎপন্ন হয়। তদুপৰি কথন বিদ্যাত পাৰ্গত হ'লে যিকোনো পৰিৱেশ পৰিস্থিতিত তেওঁলোকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ কেতিয়াও শংকা বা ভয় নকৰে। 2 নম্বৰ কথন বিদ্যাই ছাত্ৰ-ছাত্ৰীসকলক কথন বিষয়ৰ ভাৱ তথা ভাষাৰ সংযমৰ বিষয়ে আগ্ৰহী কৰি তোলে। 3 নম্বৰ কথন বিদ্যাৰ সঠিক অভ্যাস কৰিলে শব্দ উচ্চাৰণৰ সময় বাকযন্ত্ৰৰ বিভিন্ন অংগৰ সঞ্চালনত ধ্বনি বা শব্দ উচ্চাৰণ হয় তাৰ জ্ঞান ছাত্ৰ-ছাত্ৰীসকলে পায়। লগতে বিৰাম জ্যোতি আদি ক'ত কেনেদৰে ৰ'ব লাগে তাৰ জ্ঞান পায়। 4 নম্বৰ কথন বিদ্যাৰ শুদ্ধ অনুশীলন থাকিলে ছাত্ৰ-ছাত্ৰী তথা অন্য শিক্ষিত ব্যক্তিয়ে কুইজ, তৰ্ক প্ৰতিযোগিতা, সভা সমিতি আদিত অংশ ল'বলৈ কোনো ধৰণৰ দ্বিধাবোধ নকৰে। কুৱেশ্চন নম্বৰ 4, ভাষা বুলিলে কি বুজা? উত্তৰ: ভাষা হ'ল মানুহৰ মনৰ ভাৱ বিনিময়ৰ উৎকৃষ্ট মাধ্যম। ভাষা শব্দটো সংস্কৃত ভাষ ধাতুৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে ব্যক্তবাণী। মানুহে মনৰ ভাৱ বিনিময় কৰিবলৈ যি অৰ্থৱহ ধ্বনি সমষ্টি ব্যৱহাৰ কৰে সিয়ে ভাষা। কুৱেশ্চন নম্বৰ 5, ভাষাৰ এটা সংজ্ঞা দিয়া। উত্তৰ: ভাষাৰ এটা সংজ্ঞা হ'ল দাৰ্শনিক এৰিষ্টটলৰ মতে ভাষাই মনৰ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰে। কুৱেশ্চন নম্বৰ 6, চাৰ্লছ বাৰ্বাৰে ভাষা সম্পৰ্কে কি কৈছিল? উত্তৰ: চাৰ্লছ বাৰ্বাৰে ভাষা সম্পৰ্কে এনেদৰে কৈছে: ভাষা হ'ল এক ইংগিতপূৰ্ণ মাধ্যম যাৰ দ্বাৰা কোনো লোকসমষ্টিয়ে এক প্ৰকাৰৰ প্ৰতিধ্বনি ব্যৱহাৰ কৰি যোগাযোগ আৰু সামাজিক বুজাৰ পৰা ৰক্ষা কৰি চলিব পাৰে। কুৱেশ্চন নম্বৰ 7, ভাষাৰ প্ৰকৃতি কেনে হোৱা উচিত? উত্তৰ: ভাষা হ'ল জ্ঞানৰ সমাহাৰ। ভাষা জ্ঞান নাথাকিলে মানৱ সমাজত ভাৱ বিনিময় কৰা জটিল হৈ পৰে।
একাধিক ভাষা সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰিলে জগতৰ প্ৰত্যেক ভাষাগোষ্ঠীৰ লগত পাৰস্পৰিক ভাৱ বিনিময় কৰিব পাৰি। গতিকে ভাষা জ্ঞান অৰ্জন কৰিবলৈ হ'লে ভাষাৰ প্ৰকৃতিৰ বিষয়ে জনা উচিত। 1 নম্বৰ, ভাষা ভাৱ বিনিময় কাৰ্যত লিখিত আদিৰ মাধ্যমেৰে সম্ভৱ। 2 নম্বৰ, ভাষা জ্ঞান বিশুদ্ধ মানৱীয় আৰু সহজাত প্ৰবৃত্তিৰ মাধ্যম। 3 নম্বৰ, ভাষা ভাৱ বিনিময়ৰ মাধ্যম। প্ৰত্যেক জাতি জনগোষ্ঠীৰ ভাৱ বিনিময়ৰ মূল বিষয়বস্তু হ'ল ভাষা। সেয়েহে ভাষা জ্ঞান অতি আৱশ্যকীয়। 4 নম্বৰ, ভাষা জ্ঞান অভ্যাসজনিত কথা। ই পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। 5 নম্বৰ, ভাষা হ'ল বুদ্ধিগ্ৰাহ্য পদ্ধতি। 6 নম্বৰ, ভাষাৰ প্ৰকৃতি হৈছে প্ৰণালীগত। 7 নম্বৰ, ভাষাৰ আধাৰ হ'ল ধ্বনি প্ৰতীক। 8 নম্বৰ, ভাষাৰ ধ্বনি আৰু অৰ্থৰ মাজত কোনো সম্বন্ধ নাই। ই ধৰি লোৱা সম্বন্ধহে। 9 নম্বৰ, ভাষাক সামাজিক আৰু ব্যক্তিগত পৰিঘটনা বুলি ক'ব পাৰি। কুৱেশ্যন নম্বৰ 8, ভাষা জ্ঞান কি কি আদৰ্শ গুণৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰ, ভাষা জ্ঞানত যিকোনো ভাষাৰ আদৰ্শ জ্ঞানৰ ভূমিকা অতিকৈ তাৎপৰ্যপূৰ্ণ। প্ৰকৃততে আদৰ্শ জ্ঞানৰ দক্ষতা অৰ্জন কৰিব নোৱাৰিলে ভাষা জ্ঞানৰ কোনো গুৰুত্বই নাথাকে। ভাষা জ্ঞানৰ আদৰ্শৰ ক্ষেত্ৰত তলত উল্লেখ কৰা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব। 1 নম্বৰ, নিৰ্ভুলতা। ভাষাৰ কথনগত দিশ যাতে নিৰ্ভুল হয় তালৈ বক্তাগৰাকীয়ে লক্ষ্য কৰিব লাগিব। মানুহৰ কথন প্ৰায়ে ভুলক্ৰুটি হোৱা দেখা যায়। এই ভুলক্ৰুটিবোৰ আঁতৰাৰ বাবে বক্তাগৰাকীৰ শব্দ, বৰ্ণ, বাক্য আদি স্পষ্ট উচ্চাৰণ কৰিব লাগিব। লগতে যতি বিৰাম আদিৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। 2 নম্বৰ, বোধগম্যতা। ভাষা জ্ঞানত বোধগম্যতা এটি তাৎপৰ্যপূৰ্ণ দিশ। কথনভংগীত তাৰ উপলব্ধি কৰিব নোৱাৰিলে ভাষা জ্ঞানত কোনো মূল্য নাথাকিব। কওঁতাগৰাকীয়ে কি ক'বলৈ যাব তাৰ বিষয়ে বোধজ্ঞান আগতে অৰ্জন কৰিব লাগিব। নহ'লে কথন প্ৰণালীত আউল লাগিব পাৰে। তেওঁ এইটো লক্ষ্য ৰাখিব লাগিব যাতে শ্ৰোতাই তেওঁৰ কথাখিনি হৃদয়গম কৰিব পাৰে। 3 নম্বৰ, প্ৰকাশভংগী। ভাষা এটাৰ মূল বিষয়বস্তু হৈছে প্ৰকাশভংগী। ভাষাৰ সাৱলীলতা থাকিলেও কেতিয়াও প্ৰকাশভংগীৰ স্পষ্টতা নাথাকিলে যিমানেই বক্তাগৰাকীৰ কথনৰীতি প্ৰকাশ নকৰক কিয় সি মানৱ সমাজত বিশেষ সঁহাৰি নাপায়। প্ৰকাশভংগীৰ দুৰ্বলতাৰ কাৰণে কোৱা কথাখিনিৰ পৰা কোনো আনন্দ নাহে, যাৰ ফলত হৃদয়ত গভীৰ সাঁচ বহুৱাব নোৱাৰে। শুদ্ধ উচ্চাৰণত শুদ্ধ প্ৰকাশভংগীৰ প্ৰকাশ পায়।